কালি ঘটনাটো এনেকুৱা ধৰণ হৈছে আমাক সেই জেগাটোত প্ৰথম দিনাৰ পৰা বিভিন্ন ধৰণৰ চিঞৰ বাখৰ চলি আছে মই ভাবিছিলো কমিটিখনে অলপ হে কৰিব নেক্সট দিনা ভাল হ'ব আৰু প্ৰথম দিনা নাটকখন যেহেতু অলপ সফট টাইপৰ চিঞৰিবলৈ সুবিধা এটা পায় বুলি ভাবিলো নেক্সট দিনা আমাৰ অৰ্ডিনাৰী নাটকখনত সুবিধা নাপাব কাৰণ খুব হাই ভোল্টেজ ড্ৰামা এখন আৰু খুব লাউড মিউজিক চলি থাকে নেক্সট দিনাও তেওঁলোকে অশ্লীল কথা কৈছিলে তাৰপিছত আমাৰ কাণত একচুৱেলি অডিয়েন্সৰ কাণত কিছুমান নপৰা কথা আমাৰ কাণত আহি যায় আৰু সেইটো গেলাৰীৰ পৰা অহা নাছিলে মানে বহুত আগৰ পৰা সাইডৰ পৰা আহিছিলে আৰু আচলতে পিছত কমিটি গানৰ গাটো কিছুমান বস্তু দুখ নাই আমি দেখিছিলো ওয়াল পাৰ হৈ বহুত লৰা সোমাই আছিলে মানে নাটকৰ মাজলৈকে সোমাই আছিলে সেয়া মানুহ হ'ব পাৰে নাজানো কোনে কৈছে সেইটো নাজানো কিন্তু খুব অশ্লীল নাটক কৰি থকাৰ পৰা খুব অশ্লীল কথা কেইটা যেতিয়া কাণত পৰিছে তেতিয়া প্ৰথম কথা হৈছে মই যেতিয়া ষ্টেজত অভিনয় কৰি আছো আজি 10 বছৰ হ'ল মোৰ ভ্ৰাম্যমান থিয়েটাৰত আমি যেতিয়া এজন অভিনেতা আৰু এজন অভিনেত্ৰীয়ে ষ্টেজত কৰি থাকো এক্টিং তেতিয়া আমি অভিনয়টো প্ৰেমৰ কৰি থাকো কিন্তু তাত আমি ইজনে সিজনক আচলতে আমি ইজনে সিজনক বহুত ৰেসপেক্ট কৰো তলত কিন্তু তাত আমি যদিও অভিনয় কৰি থাকো গতিকে তেনেকুৱা এটা কথা কৈ দিয়াৰ লগে লগে অভিনেতাজনে আৰু অভিনেত্ৰীজনীয়ে চকুলে চাব নোৱাৰা এটা সিচুৱেশ্যন হৈ যায় ইমানে অশ্লীল কথা এটা কৈছে যোনটো মই আপোনালোকক ক'ব নোৱাৰো মোৰ সংস্কাৰে নকয় সেইটো ক'বলৈ তাৰপাছত তিনিবাৰ কোৱাৰ পাছত মই লাষ্ট টাইম ক'লো যে লাইট জ্বলাওক হলৰ আৰু মই অডিয়েন্সক হাতজোৰ কৰি ৰিকুৱেষ্ট কৰিলো যে এনেকুৱা এখন ঠাইত আহি আপোনালোকৰ মাজলৈ আমি 3 দিন আলহী হিচাপে আহিছো গতিকে আপোনালোকে শিল্পী বিশেষকৈ ভ্ৰাম্যমান হৈছে অসমীয়াত থলুৱা এটা অনুষ্ঠান যোনটো অনুষ্ঠানৰ পৰা বহুত মানুহে ভাত খাই আছে আৰু ভ্ৰাম্যমান থিয়েটাৰ প্ৰথম প্ৰব্লেমটো হৈছে 120টা জেগাৰ 120 জন মানুহ থাকে এই জেগাটোৰ কথাখিনি গৈ 120টা জেগাত ক'বগে গতিকে আপোনালোকৰ সন্মানটো ৰাখি আপোনালোকৰ ঠাইখনৰ সাংস্কৃতিকবান এখন ঠাই বুলি জানো এখন এডুকেটেড প্লেস বুলি জানো গতিকে আপোনালোকে অনুগ্ৰহ কৰি মই কৈছো আপোনালোকে অলপ 2 ঘণ্টা সময়টো ধৈৰ্য ধৰি আমাৰ নাটকখন উপভোগ কৰক আমাক সহায় কৰক কাৰণ আমি গা বেয়া হলেও আমি অভিনয় কৰি থাকো আপোনালোকৰ কাৰণে মাত্ৰ আৰু আজি যে আমি শিল্পী মই এটো কথাও কৈছিলো যে আজি যে আমি শিল্পী সেইটো অনলি বিকজ অফ আপোনালোকৰ কাৰণে আমি শিল্পী বুলি ক'ব পৰা হৈছো যদিও আমি শিল্পী নহয় তথাপিও সেই কথাখিনি কোৱাৰ পাছত গোটেই কমিটিখনৰ মানুহখিনি কিন্তু ভাল আছিলে তাৰ মাজতে দুই এজনে আহি পেলাই অলপ গিন্নুমত অলপ উৎপাত কৈছিলে যে অংকিতাই কিয় এনেকে কথা ক'ব আমাৰ অডিয়েন্স আমাৰ মাজৰ কেইজনমান পৃষ্ঠপোষক গুচি গৈছে কিন্তু মই ভাবো যদি সেই মানুহকেইজন উঠি গুচি গৈছে তেওঁলোকে মূল কথাখিনিত গুচি যোৱা নাই তেওঁলোকে নিজৰ জেগাটোত হোৱা পৰিস্থিতিটোৰ কাৰণেহে লাজ পাই উঠি গৈছে বুলি মই ফিল কৰোঁ তাৰপাছতে তেওঁলোকৰ মাজত হুলস্থুল এটা হৈছে তেওঁলোকে কৈ আছে যে অংকিতা আমাক ক্ষমা খুজিব লাগে মই কিন্তু যোৱা নাই মই গিন্নুমতে বহি আছো যদিও আমাৰ প্ৰযোজকে কৈছে অংকিতা তুমি ৰুমত যোৱা মই যোৱা নাই কাৰণ মই জানো যে মই ভুল কৰা নাই মই ৰাইট আছো আৰু ফিউচাৰ মই ভ্ৰাম্যমানত নাথাকো অহা বছৰৰ পৰা মই ভ্ৰাম্যমান নাথাকো কিন্তু ফিউচাৰ যদি সেই ঠাইখনলৈ ভ্ৰাম্যমান থিয়েটাৰ গ'লে এনেকুৱা এটা সিচুৱেশ্যনৰ সন্মুখীন নহওক তাৰ কাৰণে মই এলাৰ্ট কৰি দিলো একচুৱেলি তাৰপাছত মই কথাখিনি কোৱাৰ পিছত কিন্তু নাটকখন বঢ়িয়াকে কৰিব পাৰিলো কোনো হুলস্থুল নাই কিন্তু মই লাষ্টৰ এটা বস্তু বেয়া পালো কমিটিখনৰ এজন দুজন মানুহে তাৰমানে একদম খুব হুলস্থুল কৰিছে যে সেইটো কিয় কৰিলে কিয় কৰিব আমাৰ ঠাইখনৰ তোমালোকে যদি ঠাইখনৰ বদনামৰ কথা চিন্তা কৰা যেতিয়া চিঞৰ বাখৰ কৰি আছিলে তোমালোকৰ 5জন অডিয়েন্স কমিটি মানুহ গৈ কিয় তোমালোকে নুসুমালা গেলে মোৰ প্ৰশ্নটো হৈছে সেইটো তোমালোকে আৰ্টিষ্টখিনি যিহেতুকে ৰিটেক নহয় আমি ষ্টেজত যিটো কওঁ আমি ডাইৰেক্ট কৈ যাব লাগে আমি সম্পূৰ্ণ মনৰ সুস্থিৰতা অৱস্থাৰে নাটকখন কৰিব লাগে তোমালোকে কিয় সেইটো সহায় কৰা নাই অভিনেত্ৰীসকলক গতিকে কিন্তু গোটেই কমিটিখনে পিছত তেখেতৰ হৈ ক্ষমা খুজিছে এজন মানুহে খালি অকণমান অশ্লীল ব্যৱহাৰ এটা কৰিলে আমাৰ প্ৰযোজকৰ গাত হাত উঠাই মানে হাত ঠিক উঠোৱা নাই ঠেলা মাৰি দিলে সেইটোত আমাৰ গোটেই আমাৰ যিখিনি কলা কুশলী কৰ্মকৰ্তা বা আমাৰ অভিনেত্ৰী আছে সকলোৱে অভিনেত্ৰীয়ে দুখ পাইছে সেইটোৱে কথা কিন্তু আৰু এটা কথা কওঁ তাৰ কাৰণে ঠাইখন জগৰীয়া নহয় দেই কাৰণ ঠাইখনত ভাল মানুহ আছে কাৰণ তাতে মই এখন ঘৰত আছিলো তেওঁলোকৰ ঘৰত মোৰ যিটো পৰিচৰ্যা কৰিছে তেওঁলোকে যিটো মৰম দিছে সেইটো আচলতে খুব আমি সেই বস্তুটো খুব ফিল কৰোঁ কাৰণ আমি ফেমিলিৰ পৰা দূৰত থাকোঁ গতিকে 3 দিন যিটো মৰম কৰিলে তাৰ কাৰণে আপ্যায়ন কৰিলে তাৰ বাবে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ গোটেই মানুহখিনি দোষী নহয় কিন্তু যিসকল দোষী মই ভাবোঁ বৰ্তমান আমাৰ যুৱ সমাজটো ইমানেই বিশৃংখল হৈ গৈছে তাৰ কাৰণে কিন্তু আমি নিজে দোষী আমি এনকাৰেজ কৰোঁ আমাৰ নিজৰ জেগাৰ ল'ৰা ছোৱালীখিনিক আমি এনকাৰেজ কৰোঁ যদি এনেকুৱাতে যদি ষ্টপ নকৰে ভৱিষ্যতে আৰু ডাঙৰ ক্ৰাইম সেইবিলাক মানুহৰ পৰাই হয়গৈ আচলতে মই ভাবোঁ তেনেকৈ